নাইকিয়া হৈ গ'ল। আমি চাওক কেনেকুৱা পানী হৈ আছে। আমি পানী অকণমান জেগাতে ৰৈছোঁ, বৰ্তমান শিঙৰা নদীৰ কাষত আছোঁ, মানে গড়চিগাৰ ওচৰত আছোঁ। চাওক গড়চিগাৰ ৰাস্তাত আপোনাৰ শিঙৰা নদীয়ে কেনেকুৱা অৱস্থা কৰিছে পানীয়ে। সকলোৱে আপোনাৰ ভাষা নাইকিয়া হৈছে, এনেকুৱা পৰিস্থিতি হৈ থাকে আমাৰ লখিমপুৰত বহুত জেগাত হৈ থাকে। বহুত জেগাত মানে আপোনাৰ সোৱণশিৰি পাই পেলাই লখিমপুৰত সোৱণশিৰি বিশেষকৈ ইমান বিশেষকৈ নাজানো মই। বোলে আমি দেখাই দিম, আমি গেছ নিবলৈ আহিলে গেছটো দেখাই দিবা। চাওক আমি গেছ নিবলৈ আহিছিলোঁ, গেছ নিবলৈ আহি কিনে অৱস্থা বিশেষকৈ মোৰ বাইকখন আনিলোঁ আজি, নহ'লে আজি একদম পূৰা অৱস্থা বেয়া। চাওক এটা ধুনীয়া পৰিৱেশত আছিলোঁ, কিন্তু ৰাস্তাটো শিঙৰা নদীয়ে অৱস্থা বেয়া কৰি দিলে আজি। হাই হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাম বুলি অহা নাছিলোঁ। মই বিশেষকৈ চিলিণ্ডাৰ নিবলৈ আহিছিলোঁ। চিলিণ্ডাৰ নিবলৈ আহি অৱস্থা বেয়া, গম পোৱা নাছিলোঁ পানী হৈছিলে বুলি। বৈদ্য পানী শিঙৰা গড়চিগাৰ ফালে আহিছিলোঁ, গেছ নিবলৈ আহিছিলোঁ। এই ভিডিঅ' শ্বুট কৰি আছে পূৰা। গেছ নিবলৈ আহি এইটো চিলিণ্ডাৰ নিবলৈ আহি অৱস্থা বেয়া মোৰ। চব পানী এইখিনি কেনেকুৱা অৱস্থা হৈছে নহয়। এই যেনে তেনেহে আৰু বাইক চলাই আহিছোঁ, একদম অৱস্থা বেয়া। চাওক এই আগত এইবিলাক পূৰা অৱস্থা বেয়া। চাওক এইবিলাক কি বুলি ক'ম এতিয়া, শিঙৰাই এইফালে গড়চিগাৰ ফালে বেয়া অকণমান দিগদাৰি দিয়ে আমাক, আকৌ ৰঙা নদীয়ে দিয়ে। আপোনাৰ গড়চিগাৰ ৰাস্তাটো আছোঁ, চাওক কেনেকুৱা অৱস্থা পানী। এইটো চাওক ফুট চাওক কেনেকুৱাই আপোনালোকৰ ফুট এইবিলাক গৈ আছে পাৰিম, মেটেকা কেনেকুৱা গৈ আছে চাওক। গোটেইখন পানী হৈ আছে চাওক, গোটেই পথাৰখনেই পানী। এইফালৰ পৰা ধৰি আপোনাৰ ৰাস্তাটো চাওক, এইফালে পানী ৰাস্তাত পানী হৈ আছে চাওক, খাবলৈ আছে পানী চাওক। এইটো আৰু অকণমান চাই লওক আপোনালোকে, আৰু অকণমান আৰু বেছি নহয়, আৰু দুবেগেটমান এবেগেট মানে এবেগেট আৰু দুবেগেটমান হৈ গ'লে আপোনালোকে পানী পাৰ কৰি যাব। এইটো ৰাস্তাত পানী কেতিয়াৰ পৰা নাবাৰ কৰিব সেইটো কথা আমি নাজানো, আৰু চৰকাৰে আপোনালোকে সেইটো পদক্ষেপ ল'বই নে নলয় সেইটো নাজানো। আমি মনত থকা পাই এইটো ৰাস্তাত পানী বাগৰিয়ে থাকে, স্প্ৰে মাৰিয়ে থাকে, বস্তা দিয়ে থাকে, দেখি থাকোঁ আমি বস্তা মাৰিয়ে থাকে গোটেই বছৰে প্ৰতি বস্তা মাৰে, প্ৰতি বছৰে ফুটি ফুটে, ইমানেই হৈ থাকে আৰু তাৰ বাদে একো নহয়। আৰু ইমান কথা নকওঁ, আপোনালোকক দেখাই দিছোঁ ৰাস্তাটো চাওক। বেছি কথা ক'বলৈ মনে আমাৰ বাইক চলাই পূৰা ফূৰ্তি পাইছে পানীত, বিৰাট ধুনীয়া পাইছে এনে ফূৰ্তি পাই বাইক চলাবলৈ মজা লাগিছে তহঁতক, গুলি টিপটপ। ঠিক আছে আমি লগ পাম, গৈ আছোঁ। এই আমাৰ নিপুলে কিবা এটা কোৱা। সেয়া আপোনালোকে দেখিবলৈ আছে, মেটেকা উঠি আহিছে। মেটেকা উঠি আহিছে দেখিছে, ই মেটেকাহে দেখিলে, মাছ দেখা নাই ন? মাছ নাই, মাছ এতিয়ালৈকে বৰ্তমান ওলোৱা নাই। মাছ দেখা নাই, আমি মাছ ধৰিমগৈ। নিপুলে এতিয়া ইয়াত জঁপিয়াই দিব, মই তাক জঁপিয়াই দিব, মই এডাল বান্ধি দিম, তাৰপিছত তাক টানিম, সি মাছ ধৰি আনিব, ঘৰত গৈ ভাজি খাম। লগ পাম আপোনালোকক ৰাস্তাত। এতিয়া টাটা। আমি বিশেষকৈ চিলিণ্ডাৰ নিবলৈ আহিছিলোঁ, চিলিণ্ডাৰটো নাপালোঁ, অৱস্থা বেয়া, পূৰা তিতি বুৰি আহিছোঁ। ভবা নাছিলোঁ আজি ভিডিঅ' শ্বুট কৰিম বুলি, মই ভিডিঅ' একেবাৰে বনোৱাত মন্তব্যই নাছিলে। নিজৰ টাইপৰ পৰা বনাম বুলি ষ্টাৰ্ট কৰি ভাবি আছিলোঁ, এতিয়া কৰি আছে কেলৈ ভিডিঅ' বনোৱা নাই বুলি। কিছুমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'বিলাক বনোৱা নাছিলোঁ, এতিয়া বনাম। আজিৰ পৰা ষ্টাৰ্ট দিলোঁ যেতিয়া দি দিলোঁ আৰু। এয়াহে ৰাস্তা পদূলি বেয়া, যাবলৈ বেয়া, বৰষুণ এৰা হ'ল, সেইকাৰণে আপোনালোকৰ ভিডিঅ'ও দিব পৰা নাই। আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ যেতিয়া কৰি দিলোঁ আৰু। এইফালে চাওক কেইখন পূৰা পানী হৈ আছে।